হেল্ল' এভৰিৱান আৰু মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে ঠিকে আছে ভালে আছে আৰু মোৰো ভাল আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু আজি দুপৰীয়া সাজৰ কাৰণে মই মাছ ফ্ৰাই কৰিব ওলাইছোঁ সৰু মাছ হয় লোকেল মাছ আৰু আজি ইমানে গৰম দিছে সেই গৰমতে ভাবিছোঁ টেঙা তৰকাৰীৰ লগত দুপৰীয়া সাজটো বনাই খাম সেইকাৰণে ভাবিলোঁ মেষ্টা চিঙি আৰু মেষ্টাৰ লগত সৰু মাছ আৰু অলপ জ্বলা নহ'লে ভাল নালাগে ন সেইকাৰণে জলকীয়া কেইটামান সৰহকৈ দি দিলোঁ আৰু মোৰ হৈ গ'ল এতিয়া সৰু মাছ দি পেলাই আৰু মই নমাই দিলোঁ আৰু মোৰ আজি দুপৰীয়া সাজটো হৈ গ'ল আৰু গাইজ আপোনালোকে চাই থাকিব প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব দেই কোনে কোনে এনেকৈ খায় গৰমত বাই বাই আজিলৈ টাটা বাই বাই